বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত মাদ্ৰাছা প্ৰসংগত ঐতিহাসিক সিদ্ধান্ত। মাদ্ৰাছা বিতৰ্ক সন্দৰ্ভত সদনত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 2013 চনৰ মাদ্ৰাছা প্ৰাদেশিকৰণ বিল আৰু 2018 চনৰ সংশোধনী বিলত কৰা হৈছে ৰিপিল। ৰিপিলিং বিলে প্ৰাদেশিকিত মাদ্ৰাছাৰ শিক্ষক কৰ্মচাৰীক নিথৰুৱা নকৰে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। এনে সকলো শিক্ষক কৰ্মচাৰীয়ে নিয়মীয়া দৰমহা আৰু পেঞ্চন পাব। কেবিনেটে বিলুপ্ত কৰিছে হাই মাদ্ৰাছা। হাই মাদ্ৰাছাত আৰবীৰ লগতে দিয়া হয় কুৰাণৰ প্ৰাৰম্ভিক শিক্ষা বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰবী শিক্ষাৰ ক্ষেত্ৰত কোনো বাধা থাকিব নোৱাৰে বুলি ঘোষণা বিধানসভাত হিমন্তৰ। কিন্তু কুৰাণৰ প্ৰাৰম্ভিক শিক্ষা প্ৰতিষ্ঠানত অপ্ৰয়োজনীয় বুলি মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। চৰকাৰী ধন ধৰ্মীয় শিক্ষাত ব্যয় কৰা নহ'ব বুলি স্পষ্ট মন্তব্য হিমন্তৰ। আমি কি ৰিপিল কৰিব ওলাইছো সেই বিষয়ে আমি কৈছো। অবজেক্টৰ লগত ৰিপিল বিলৰ কি পাৰ্থক্য মই যেতিয়া ডিটেইলছ ৰিপ্লাই কৰিব যাম তেতিয়া মই কৰিম। বাট উই আৰ হিয়াৰ টু ৰিপিল টু স্পেচিফিক এক্ট ৰিলেটিং টু মাদ্ৰাছা এডুকেশ্যন। 1995ত অসমত মাদ্ৰাছা এডুকেশ্যনেল ইনষ্টিটিউট প্ৰভিন্সিয়েলাইজ কৰাৰ বাবে 1995ত বিল আহিছিল। তাৰ আগতে ডেফিচিট চিষ্টেমত চৰকাৰে মাদ্ৰাছা এডুকেশ্যন চলাই আছিল। ঠিক তেনেদৰে সেই বিলখনৰ পৰা দূৰত গৈ 2013 চনত আমি আকৌ মাদ্ৰাছা এডুকেশ্যনেল প্ৰাদেশিকৰণৰ ওপৰত বিল আনিছিলোঁ আৰু 2018ত তাক আমি সংশোধন কৰিছিলোঁ। সেই দুইখন বিল ৰিপিল কৰাৰ বাবে আজি মই সদনৰ সন্মুখত থিয় হৈছোঁ। প্ৰিএম্বুলত যদি পঢ়ো তেতিয়াহ'লে প্ৰিএম্বুল ইজ ভেৰি ক্লিয়াৰ that this repeal bill is only we have introduced to repeal to specific provincialized bill. তাতো আমি কৈছো যে এই বিল দুখন যদিও আমি ৰিপিল কৰিছো, এই বিল দুখনৰ আণ্ডাৰত যিসমূহ মাদ্ৰাছা ইতিমধ্যে প্ৰাদেশিকৰণ কৰা হৈছিলে তাৰ শিক্ষক বা তাৰ কৰ্মচাৰীসকলৰ চাকৰি যাতে কোনো অসুবিধা নহয় সেইবাবে আমি এটা ক্লজ ৰাখিছোঁ যে নট উইথষ্টেণ্ডিং such repeal of the act as mentioned in the subsection 1 above, anything done or any action taken under the act so repeal before the date of commencement of this repeal act shall be deemed to have been validly done or taken under the repeal act. অৰ্থাৎ কোনো শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰি বা তেওঁলোকৰ ভাত মৰা ধৰণৰ শব্দ এই বিলখনৰ জৰিয়তে কৰা হোৱা নাই, বৰঞ্চ এই শিক্ষক কৰ্মচাৰীসকলে তেওঁলোকৰ অৱসৰৰ দিনলৈকে চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা তেওঁলোকে পাব আৰু অৱসৰৰ পিছতো তেওঁলোকে পেঞ্চন পাই থাকিব। গতিকে যিকেইটা ধাৰণা ইয়াত কোৱা হৈছে যে পেটৰ ভাত মাৰা কৰা হৈছে, সেই ধৰণৰ উদ্দেশ্য এই বিলখনৰ জৰিয়তে বা এই বিলখনত নাই। সমস্যাটো হ'ল যে মাদ্ৰাছা মিনছ হোৱাট, থিঅলজিকেল ছাবজেক্ট থাকিলেই মাদ্ৰাছা বুলি কোৱা হয়। যি ধৰণে ইয়াত সুন্দৰভাৱে কোৱা হৈছে যে মাদ্ৰাছাই অকল আৰবিক শিকায়, তেনেকুৱা ধৰণৰ কথা হ'লে এই বিলখন অনাৰ কোনো প্ৰয়োজনীয়তা নাছিল। হাই মাদ্ৰাছা যিবিলাক স্কুল, সেই স্কুলবিলাকত দুটা শিক্ষা দিয়া হয়। এটা হয় কোৰাণৰ প্ৰাৰম্ভিক শিক্ষা আৰু এটা হ'ল আৰবিক শিক্ষা। আমাৰ কেবিনেটে হাই মাদ্ৰাছা স্কুলবিলাক বিলুপ্তি কৰিছে। বিলুপ্তি কৰি তেওঁলোকক সাধাৰণ স্কুললৈকে ৰূপান্তৰ কৰিছে, কিন্তু আৰবিক শিক্ষাটো আমি চলাই থাকিব দিছোঁ। ডেট মিনছ আমি অকল কোৰাণ এডুকেশ্যনটোহে বন্ধ কৰিছোঁ। কিয় বন্ধ কৰিছোঁ মই ক'ব যাম যে থিঅলজিকেল ছাবজেক্ট যিটো স্কুলত পঢ়োৱা হৈছিলে, যে জাকাত কেনেকৈ দিব পাৰি, নামাজ কেনেকৈ পঢ়িব লাগে, যি এক ডিটেইল কোৰ্চ আছিল যাৰ ওপৰত মেট্ৰিকত ল'ৰাই নম্বৰ পাইছিলে, that subject has been closed.
যেতিয়া আমি সেই সাবজেক্টটো ক্লোজ কৰিলো থিওলজিক্যাল যদি সাবজেক্ট নাথাকে that cannot be madrasa. Madrasa is by definition learning of theological subject. মই ৰিপ্লাইৰ সময়ত আপোনালোকক কম গতিকে আৰবিক শিক্ষা যি 10 লৈকে প্ৰচলিত আছিল বা আমাৰ হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুলতো যি আৰবিক শিক্ষা আছে যাৰ আমি শিক্ষকো মোৰ দিনতে নিযুক্তি দিছো বা দি আছো তাক কোনো বদলুৱা হোৱা নাই আৰু এই মাদ্ৰাসা স্কুল বিলাকো যেতিয়া আমি কনভাৰ্ট কৰিম টু দা জেনাৰেল এডুকেশনাল ইনষ্টিটিউট আফটাৰ পাসিং অফ দিস এক্ট Arabic as a subject that will remain. তাত কোনো কথা হোৱা নাই গতিকে 3 কোটি মানুহৰ কিবা জীৱন আৰবত গৈ শিক্ষা এই ধৰণৰ কথাবিলাক এই বিলখনৰ লগত কোনো সম্পৰ্ক নাই বৰঞ্চ মই বিশ্বাস কৰোঁ যে বৰ্তমানৰ আৰবিক এডুকেশ্যনটোৰ পৰিৱৰ্তে যিটো স্পোকেন আৰবিক আমাৰ ইয়াৰ পৰা ড্ৰাইভাৰ আমাৰ ইয়াৰ পৰা যেতিয়া মিস্ত্ৰী আমাৰ ইয়াৰ পৰা যেতিয়া বিভিন্ন অকল যে আৰবত মুছলমান মানুহ যায়তো নহয় মই চেয়াৰমান আলী ডাঙৰীয়াৰ লগত ঐক্যমত হিন্দু মানুহ আৰবত গৈ কাম কৰে মোৰে সমষ্টিৰ বহুত মানুহ আৰবত আছে আৰবৰ মানুহ এটা সময়ত ভাৰতলৈ আহিব আৰু আহিব লাগিবই ভাৰত যি ধৰণে বিশ্বগুৰু হ'ব আগবাঢ়িছে প্ৰশ্নটো হ'ল এইটো যে ভাষা শিক্ষাত কোনো অসুবিধা নাই কিন্তু বৰ্তমান যিটো আৰবিক সাবজেক্ট আৰবিক শিক্ষাৰ নামত তাত কোৰাণ শৰীফ শিকোৱা হয় আমি কৈছো স্পোকেন আৰবিক শিকোৱা কেনেকে আৰবত গৈ এয়াৰপোৰ্টত নামি কথা ক'ব লাগে সেইটো শিকোৱা গতিকে আৰবিক যি সাবজেক্ট আছে কটন ইউনিভাৰ্চিটি আছে কত কৰবাত আছে that also have to be reformed in due process of time আৰু ব্যৱহাৰিক আৰবিক শিক্ষা শিকোৱাত মোৰ আপত্তি নাই আমি ফ্ৰেঞ্চ শিকো আমি ইংলেণ্ড শিকো আমি ইংৰাজী শিকো স্পেনিছ শিকো গতিকে আপোনালোকে যি ভাবি আহিছে তাৰ লগত মোৰ উদ্দেশ্য একেবাৰে অমিল আৰু সেই উদ্দেশ্যত মই ইয়াত থিয় হোৱা নাই মোৰ উদ্দেশ্যটো হ'ল যে থিওলজিক্যাল পাৰ্ট যে আজি আপোনালোকে যি ধৰণে কৈছে এইটো সত্য নহয় আজি আমাৰ ৰফিকুল সাহেব ডাঙৰীয়াই কথাটো বিধানসভাৰ ৰেকৰ্ডত যাতে ভুল কৰি নাযায় অলপ কাৰেক্ট কৰি দিছে টাইটেল মাদ্ৰাসা বা আন যিবিলাক চৰকাৰী ফাণ্ডেড মাদ্ৰাসা আছে সেই মাদ্ৰাসা বিলাকত আমি পিওৰ এণ্ড পিওৰ থিওলজিক্যাল সাবজেক্ট আমি পঢ়োৱা ভাল বেয়া থিওলজিক্যাল সাবজেক্ট আজি কোনোবাই যদি কয় যে কোৰাণ শৰীফৰ ওপৰত মই প্ৰশ্ন খুদিছো কোৰাণৰ দৰ্শনৰ ওপৰত প্ৰশ্ন খুদিছো সেই সাহস মোৰ নাই বৰঞ্চ মই বহুত আগৰ পৰা জনিয়াত মোৰ স্পিচ আছে এইটো স্পিচো ৰকিবুল হুছেইন ডাঙৰীয়াই আজি শিলচৰৰ মিটিঙৰ স্পিচৰ উদ্ধৃতি দিছে মই ভাবো ৰফিকুল হুছেইন ডাঙৰীয়াই জনিয়াৰ মিটিঙৰ স্পিচো উদ্ধৃতি দিব লাগে মোৰ বহুত ভাল স্পিচ আছে য'ত ইছলামে শিক্ষাৰ কথা কয় ভেৰি মিনিং অফ ইছলাম ইজ শিক্ষা জ্ঞানৰ কথা কয় কিন্তু আজি আমাৰ যিসমূহ পণ্ডিত আছে যিসমূহে জেহাদৰ এটা অপব্যাখ্যা কৰে জেহাদ মানে কি যে আমাৰ গীতাত যেনেকে কৈছে যে আমাৰ ইন্টাৰনেল ফোৰ্স বিলাকৰ ওপৰত জেহাদ হ'ব লাগে কাম ক্ৰোধ লোভ তাৰ ওপৰত জেহাদ হ'ব লাগে জেহাদ মানে কোনোবা মানুহক গৈ মৰা জেহাদ নহয় আজি পয়ম্বৰ হযৰত মোহাম্মদে যিসমূহ শিক্ষা দি থৈ গৈছে সেই শিক্ষাৰ অপভ্ৰংশ হৈছে নেকি আজি ডিবেটৰ ইস্যু কোৰাণ শৰীফ নহয় আজি কোৰাণ শৰীফৰ ব্যাখ্যাসমূহে বিতৰ্কৰ বিষয় কোৰাণ শৰীফ কেতিয়াও বিতৰ্কৰ বিষয় হ'ব নোৱাৰে কাৰণ ভগৱত গীতা কোৰাণ শৰীফ বাইবেল মানুহৰ সৃষ্টি নহয় এইবিলাক গতিকে মোৰ আগত দিয়া বক্তব্যৰ লগত আজিৰ কথাৰ কোনো পাৰ্থক্য নাই কিন্তু মই যিটোৰ ওপৰত মই বিৰোধী যে চৰকাৰী ধনেৰে কোৰাণ শৰীফৰ শিক্ষা হ'ব পাৰে নেকি মোৰ মনত আছে যে আজি মই ৰকিবুল হুছেইন ডাঙৰীয়াৰে উদ্ধৃতি দি কম মোৰ দুটা এটা কথা মনত ৰাখিছে যেতিয়া তেওঁৰো দুটা এটা কথা মই মনত ৰাখিব লাগিব যেতিয়া খাৰিজি মাদ্ৰাসাসমূহক তৰুণ গগৈ ডাঙৰীয়াই 5 লাখ কৈ দিব খুজিছিল তেতিয়া মাদানী সাহেবে প্ৰতিবাদ কৰিছিল যে নহয় চৰকাৰী ধন মাদ্ৰাসাত আহিব নোৱাৰে মাদ্ৰাসাৰ ওপৰত গভৰ্ণমেণ্ট কন্ট্ৰোল হ'ব নোৱাৰে
আৰু এই কথা যেতিয়া মাদানী চাহাবে কৈছিল তৰুণ গগৈ ৰুমত ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত মই বহি আছিল মাদানী চাহাবে আজিও যদি সোধে যে গভৰ্ণমেণ্টৰ পইচা মাদ্ৰাসাত খৰচ হ'ব লাগে নেকি মই ভাবো যে অন প্ৰিন্সিপল কোনো ইছলামিক পণ্ডিত এইটোক এগ্ৰী নকৰে আনকি মই ইমানো জানো যে আগতে যেতিয়া মই সমষ্টিত গৈছিলোঁ এতিয়া পৰিৱৰ্তন হ'ল মছজিদত খোৱা পানী ৱাল বনোৱা পইচাও নলৈছিল MLA ফাণ্ড লোৱা দূৰৰ কথা যে ইয়াত লোৱা নহ'ব আজিকালি পৰিৱেশৰ অলপ পৰিৱৰ্তন হ'ল গতিকে এই কথাবিলাক আজি ভাৰতৰ আন ৰাজ্যই কিয় মাদ্ৰাসা চলোৱা নাই অকল UP বেংগল কিয় বাইবেলৰ শিক্ষা হোৱা নাই কিন্তু অহাকালি যে নকৰিব তাৰটো কোনো গ্যাৰেণ্টি নাই গতিকে মই ভাবো যে যি হ'ব নালাগিছিল চৰকাৰে কেতিয়াও কোৰাণ শৰীফ শিক্ষাৰ দায়িত্ব ল'ব নালাগিছিল এটা ৰং প্ৰেক্টিছ আছিল আজি এই ৰং প্ৰেক্টিছটো আমি শেষ কৰিছোঁ যাতে অসমত আৰু কোনো বিতৰ্ক নহয় নহলে কোনোবাই ক'ব আমাৰখনো পঢ়াওক আজি আমাৰ বিধানসভাৰ কোনো সদস্যই হয়তো বহুতে নাজানে যে মেট্ৰিকত 100 নম্বৰ কোৰাণ শৰীফৰ ওপৰতে ল'ৰা ছোৱালী আজি পাই আছিল যেটো কোনো কালে হ'ব নালাগিছিল এনেকুৱা কথা তাৰ এডুকেশ্যন সিস্টেম সুকিয়া ব্যক্তিগত মাদ্ৰাসাবিলাকত আমি যোৱা নাই খাৰিজি মাদ্ৰাসাত আমি যোৱা নাই হয় তাত মডাৰ্নাইজেশ্যন হ'ব লাগে তাৰ ওপৰত আমি অহা বিধানসভাত কথা পাতিম ব্যক্তিগত মাদ্ৰাসাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগে ব্যক্তিগত মাদ্ৰাসাৰ ৰাইট টু এডুকেশ্যন আজি যেনেকৈ আমাৰ নেশ্যনেল যেটো স্কুল আমাৰ NTPCR ৰিপৰ্ট দিছে যে ইয়াৰ কিছুমান শিক্ষানুষ্ঠানত যিবিলাক ধৰ্মীয় শিক্ষানুষ্ঠান তাত ৰাইট টু এডুকেশ্যন অৰ্থাৎ ল'ৰা ছোৱালীৰ ন্যূনতম অধিকাৰ দিয়া হোৱা নাই গতিকে তাৰ আমি ষ্টেণ্ডাৰ্ড সেট কৰিব লাগে যে এখন মাদ্ৰাসা খুলিবৰ বাবে কি চৰ্ত পূৰণ কৰিব লাগিব বাট we are not allowed to stop any madrasa education or for that matter any education run by the minorities under the mandate of the Constitution of India. I am aware about that. Kintu সংবিধানৰ কোনো পাতত লিখা নাই যে বাইবেল কোৰাণ শৰীফ বা গীতাৰ শিক্ষা চৰকাৰে দিব লাগে সেইভাবে অধ্যক্ষ মহোদয় I want to distinguish যেটো আপোনালোকে কৈ আছে তাৰ লগত মোৰ কেছটো সম্পূৰ্ণ ফুকিয়া ইন্ট্ৰোডাকশনৰ ষ্টেজত আমি লিমিটেড কথা ক'ব লাগে অন দা টাইম অফ দা কনসিডাৰেশন এণ্ড পাসেজ অফ দা বিল মই নিশ্চয় আপোনালোকক আৰু এই গোটেই ব্যৱস্থাটোৰ গভীৰতালৈ লৈ যাম কাৰণ এই ব্যৱস্থাই অসমক অনাগত দিনত হোৱা এটা বিতৰ্কৰ পৰা বচাব টাইমলি উইল বি ৰেস্কিউড আদাৰৱাইজ ইয়াত যেতিয়া কোনোবাই ভগৱত গীতাৰ কাৰণে লাগিব কোনোবাই বাইবেলৰ কাৰণে লাগিব কোনোবাই বাথৰ কাৰণে লাগিব ইট উইল বিকাম এ এনাৰ্কি আমি এটা বেয়া পৰিৱেশত সোমাই যাম সো উই আৰ গ্ৰেটফুল আপোনালোক বৰঞ্চ যিসকলে এই মাদ্ৰাসা এডুকেশ্যনৰ শিক্ষকতা কৰে মইতো ভাবো যে এটা ধন্যবাদ সূচক প্ৰস্তাৱ আনিব লাগে যে 70 বছৰ আপোনালোকে চলাই দিলে 70 বছৰ আপোনালোকে চলালে যেটো এবছৰো চলিব নালাগিছিল So we are grateful. We are closing this chapter. Amar private or ami ji kori aso ama kori thaki. Thank you. Apne bill ko move kori diya doctor mohoday. Education Minister Dangaya, you introduce the bill now. Manani Adhyaksha Mohoday, the Assam Repealing Bill 2020 বিধেয়কখন মই সদনত উত্থাপন কৰিলো।